এইকেইদিন যিহেতু ঠাণ্ডাৰ উৎপাতটো বেছি হৈছে সেইকাৰণে মায়ে ভাবিলে গেছৰ আগত এনেকৈ থিয় দি ভাত বনোৱাতকৈ জুইত বনোৱাই ভাল আৰু টেষ্টিও হ'ব। আৰু ইয়াত চলি আছে আমাৰ আজি বিহুৰ প্ৰিপাৰেশ্যন, মানে আজি পিঠা পৰিব। আৰু আপোনালোকক মই আজি এটা ৰেচিপি দেখুৱাম। আৰু এইটো হৈছে তিলৰ বটা। ইয়াত নাৰিকল, পিঁয়াজ, নহৰু আৰু জলকীয়া দি মিক্সিত এনেকৈ, আৰু আপোনালোকে যিমান খাই জ্বলা সিমান দিব, আৰু বেছি জ্বলা হ'লে ভাল লাগে বাৰু খাই। আৰু ইয়াত তিলখিনি এনেকৈ দি তাত অলপ নিমখ আৰু অলপ তেল দি পেলাই মিক্সিত পূৰা গুড়া কৰি দিয়ক। একেবাৰে চিম্পল ৰেচিপি আৰু টেষ্টিও লাগে বহুত খাই। এইটো মোৰতো ফেভৰেট হয়। আৰু ইয়াত আপোনালোকে দিলোঁ মই এতিয়া দেখিছেনে আদা বটা হৈছে, আৰু ইয়াত আৰু এটা জ্বলা এড কৰিলোঁ কাৰণ আমি কম হোৱা বুলি ভাবিলোঁ। আৰু ফাইনেলি ৰেডি হৈ গ'ল। আৰু আজি খানাত আছে আমাৰ বিলাহী টক, চব্জি আৰু বেঙেনা ভাজি, আৰু লগত বটাখনটো আছেই মোৰ ফেভৰেটখন। আপোনালোকৰ কাৰ কাৰ প্ৰিয় কমেণ্ট কৰিবচোন এনেকৈ। আৰু এইখিনি হৈছে আজি খানাটো। আৰু এনেকৈ ভেজ থালিবোৰ খাই কিন্তু বহুত ভাল লাগে, মোৰ মাছ মাংসতকৈ এইবিলাক বহুত প্ৰিয়। আৰু এতিয়া বা আৰু মই এইটো কেমেৰাটোৰ আগত লৈ খাই